পাই জেগাখিনি আমি দেখাই আছোঁ। জেগাখিনিত আহি পালোঁ আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি অলপমান ফুৰিব আহিছোঁ, মানে তেজপুৰ ফুৰিম বুলিয়ে আহিছোঁ, কিন্তু প্ৰথমতে আমি আৰম্ভ কৰিছোঁ মহাভৈৰৱ মন্দিৰ। সেয়া কিনিলোঁ, তাৰপিছত চাওঁ মন্দিৰলৈ সোমাই চাকি বন্তি চাওঁ প্লেটখন দেখাই দিয়া। বেলেগ দাম ন বস্তু, বহুত দাম বহুত দাম। আমি সোমাই আছোঁ বলক। কিন্তু ইয়াত চাকি দিবও লাইন পাতিব লাগে। এই লাইন পাতি লওক। এয়া হ'ল মহাভৈৰৱ। প্ৰথমবাৰ আহিলোঁ। এয়া জ্বলোৱা নহয়, তাত যে বোলে জ্বলাব হয়। বলক জ্বলাই লওঁ আমি চাকিখিনি। তাত জ্বলাই লওঁ চাকিটো। চাকি জ্বলাই ল'লোঁ, বন্তি জ্বলাই আহিলোঁ। হ'ল পূজাটো অকণমান চাই লওঁ। এই মেইন গেটখনৰ পৰা যোৱাই নাই এতিয়ালৈকে, গোটেই মন্দিৰটো। ইফালে যাই আছোঁ আমি, মানে যোনফালে গাড়ী ৰখাইছে সোনফালে। বাহ বাবা ফটো উঠাত বিজি, আমাৰ বিজি। কেনেকুৱা লাগিছে? কি আছে ইয়াত? কিন্তু দেই বহুত ভাল লাগিছে। এতিয়া চাই লওঁ আগৰ গেটখনফালে যাই লওঁ। সেইখন গেট পৰা বন্ধ আছে, সেইফালে যাব লাগে, কিন্তু মই এনেকৈ দেখাই দিলোঁ। বনাইহে আছে বস্তুবিলাক, কমপ্লিট হোৱাই নাই। অগ্নিগড় পাহাৰ। বাহিৰটো এনেকৈ দেখাই লৈছোঁ। ভিতৰলৈ যাম, টিকেট কাটিব লাগে। তাত কাউণ্টাৰ, টিকেট কাটি লৈ পেলাই আমি ভিতৰলৈ যাম। আমাৰ লগত অগ্নিগড় পাহাৰ যাম।
সিংগলকে উঠা মানুহ কুলি মাত সেইটো নিয়ম জুলা জুলি ফুটবলি কাৰণে চিত্ৰলেখা একেলগে ইয়াত পঢ়ি থকা এটা চিন ইয়াত দিয়া হৈছে এইটো চিত্ৰলেখা এইটো উশাহ নে এয়া অনিৰুদ্ধৰ মানে ফটো আঁকি আছিল মানে ছবি আগতে উঠি তলৰ পৰা দেখাওঁ আৰু ওপৰৰ পৰা তললৈকে এইয়া ওপৰৰ পৰা চাবলৈ মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা ব্ৰহ্মাই যুদ্ধখন ৰখাই আছিল আৰু হৰিহৰ যুদ্ধ হৰিহৰ যুদ্ধ হৰিহৰ বিয়া চাওঁ বিয়া বানৰজাই মহাদেৱক তুতি কৰি থকা ইয়াত এটা দৃশ্য বনাইছে বলকচোন দেখাই দিওঁ বানৰজা মহাদেৱ বাবা আৰু কাষত আছে গংগা বানৰজা এয়া মহাদেৱ বাবা গংগা মহাদেৱ চাগে চব জেগাই উষা অনিৰুদ্ধ বানৰজা যুদ্ধ এইবিলাক মানে খণ্ড বাই খণ্ড এনেকে বনাই গৈছে এতিয়া এইখিনিতে আমি সামৰো মানে কি পাহাৰখন
ভাতো খালোঁ মামাই কঁঠাল আঞ্জা বনাই থৈছিল বঢ়িয়া বহুত ভাল লাগিল চাই মাতটো বহি আছে কাৰণে একো ক'ব ইচ্ছা নাই কেনেকুৱা বনাব সেইকাৰণে ক'ব দিছোঁ এতিয়া মানে বেছিকৈ হৈ গ'ল তেতিয়া অলপ ভালে আছিল আৰু বেছিকৈ হৈ গ'ল গাড়ীত বতাহ খাই খাই যি নহয় আজি লাষ্ট ধুনীয়া লাগিল হেৰি অগ্নিগড় পাহাৰ পাৰ্কে হৈছে এইটো সেয়াই বহে আৰু মানে কি আৰু মেইন কথা কি অগ্নিগড় পাহাৰটো হৈছে বান ৰজা ঊষা অনিৰুদ্ধ সেইখনৰ ওপৰত মানে এটা বনোৱা পাহাৰ হয় ন সেইকাৰণে ল'ৰা ছোৱালী কিন্তু যুদ্ধ হৈছিলেচোন তাতে মানে আৰু অলপ চলপ জানো ইমান নহয় এই ঊষা অনিৰুদ্ধ মানে ঊষা এইটো অনিৰুদ্ধক সপোনত দেখা মানে সিমানখিনিয়ে জানো আৰু দেখা বুলি কয় তাৰপিছত চিত্ৰলেখাই কোৱা যেনেকৈ কৈছে এনেকৈ আঁকিছিল সেইখন দেখা পাইছে কিন্তু পিছত দেউতাকে নিদিয়ে সেইবিলাকে আৰু তাৰপিছত অনিৰুদ্ধ আহে নিবলৈ যুদ্ধ নিদিয়াৰ পিছত কিন্তু আৰু নাজানো কাহিনীও না এনে মানে কি ধৰক গোটেই কাহিনী তাৰে ক'ৰবাত দুই এটা সেনেকৈ জানো আৰু এই অগ্নিগড় পাহাৰখন এনেকৈ অকণমানকৈ এনেকৈ খণ্ড পাহাৰখনতে কাটি এনেকুৱা বনোৱা হৈছে তো সেইকাৰণে ভাল লাগে আহিব সকলোৱে চাব এনেও তেজপুৰখন ইমান ধুনীয়া জেগা ধুনীয়া বহুত চাফা আমি এতিয়াতো ভালে পাওঁ ইয়াত আহিব সঁচাকৈ চাফা কিন্তু কি ধুনীয়া আৰু ৰাস্তা চাই আহিছোঁ সেইকাৰণে আৰু চাব লগা বস্তু বহুতে আছে ইয়াত তেজপুৰত চাম বুলি ক'লে আজি তেজপুৰ কলেজো দেখিলোঁ মেডিকেলখন দেখিলোঁ মই আগতে অহা হিচাপে এইটো প্ৰথম আহিছে চব দেখিছোঁ সেইকাৰণে যি অলপ উঠাইছোঁ ভিডিঅ'ত এনজয় কৰিলোঁ আজি যোনে দেখা নাই মোৰ নিচিনা মানুহ আছে যোনে মই আগতে আহিছিলোঁ এবাৰ আহি চাই গৈছোঁ কিন্তু মনত নাই ইমান ভালকৈ আৰু এইটো মহাভৈৰৱ মন্দিৰটো ফাৰ্ষ্ট টাইম দেখিছোঁ সেইটো ভাল লাগিছে চাই পেলাই যি নহওক আজি এনজয় কৰোঁ আজি আৰু তেজপুৰত আমাৰ লাষ্ট কাইলৈ আমি ৰাতিপুৱাই ৰাওনা হ'ম আমাৰ গুৱাহাটীলৈ তেজপুৰ মানে আমাৰ ঘৰলৈ যাম কাইলৈ পাৰিলে এটা ভিডিঅ' বনাব পাৰোঁ ঠিক নাই ন ঘৰত ভিডিঅ' পাব আৰু তেজপুৰৰ আজিৰ পৰা টাটা বাই বাই আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ ভাল লাগিলে ভিডিঅ'টো ভাল নালাগিলেও লাইক কৰিব কমেণ্ট কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই আজি আমাৰ তাই নাই তাই আমাৰ এই ভাওনা হ'ব সেইটো মিছ কৰিম আৰু তথাপিও আমি যাবতো লাগিব সময় নাই আমাৰ হাতত অহাকালিৰ পৰা ভাওনা হ'ব ভাওনা ৰিহাৰ্চেল কৰি আছে অহাকালি হ'ব ন ৰাতিৰ পৰা ভাওনা তো আমি কাইলৈ ৰাতিপুৱাই যাম সেই হ'লে নহ'ব চাওঁ ঠিক আছে বাই বাই লাইক কমেণ্ট ছাবস্ক্ৰাইব